হেল্ল' গাইজ, মই আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 11 আগষ্ট। মোৰ কাৰণে এটা বিশেষ দিন, কাৰণ মোৰ আজি বাৰ্থডে। ইফালে বতৰটো চাওক আজি কি কৰিছে। তাৰপিছতে মায়ে এইফালে ভাত বনাই আছিলে। ভাত বনাওঁতে এইফালে ভেদাইলতা কেইডালমান আছিলে, তাকে বৰ বনাবলৈ লৈছে। মই বোলো আপোনালোককো দেখুৱাই দিওঁ কেনেকৈনো বনাইছে। মায়ে বৰ বনাই দিয়ে, আমাৰ সকলোৱে খাই ভাল পাওঁ ভেদাইলতা। ইফালে আকৌ আইতা আগফালে বহি আছে, বৰষুণ দিয়া চাই যিহেতু কৰিবনো কি, কাৰণ ৰাস্তালৈকে চাই বহি আছে। বৰষুণটো এৰাই নাই আৰু আপোনালোকৰ ফালে দিছেনে এনেকৈ বৰষুণ জনাবচোন। এইফালে আকৌ আমাৰ হাঁহ পোৱালি কেইটামান যে দেখুৱাইছিলোঁ আপোনালোকক আগৰ এটা মিনি ব্লগত, এইকেইটা চাওক এতিয়া কিমান ডাঙৰ ডাঙৰ হৈ গ'ল। তাৰপিছতে আজি মোৰ যিহেতু বাৰ্থডে, সেইকাৰণে মায়ে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক পায়স অকণ খুৱাম বুলি ভাবিছিলে। সেইকাৰণে পায়স বনাবলৈ যা যোগাৰ কৰি লৈছে আৰু পায়স বনাবলৈ এইফালে কাজু কিচমিচ যোগাৰ কৰি লৈছে। তাৰপিছতে চাউল কেইটামান তিয়াই থৈছিলে, অকণমান তিয়াই ল'লে বেছি সময় নালাগে। সেইকাৰণে মায়েও এইফালে পায়স বনাই আছিলে, বনাই হৈছেগৈ আৰু এইফালে আমাৰ পায়স ৰেডি। তাৰপিছতে এইফালে ভণ্টিহঁতো আহিলে, সিহঁতকো খাব। বাকী মিনি ব্লগটো আজিলৈ ইমানেই, বাই।